নমস্কাৰ নীতি কিটচেনলৈ পুনৰ এবাৰ স্বাগতম। নিশ্চয় আপোনালোক সকলো ভালে আছে নহয় জানো। মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। মই আজি বনাম বুলি ভাবিছোঁ কুচিয়াৰ এটা সুন্দৰ ৰেচিপি। ইয়াৰ কাৰণে মই এইখিনি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভালেই পাব। তেনেহ'লে পলম নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে মই গেছত এখন কেৰাহী গৰম কৰি ল'লোঁ। কেৰাহীখন মোৰ গৰম হ'ল, তাতে মই অলপমান মিঠাতেল দি লৈছোঁ। অলৰেডি মোৰ তেলখিনিও গৰম হ'ল, তাতে মই এতিয়া কেইটুকুৰমান আলু দিছোঁ। মাছৰ মাংস ৰান্ধিলে মই এনেদৰে আলু কেইটুকুৰমান মই আগতীয়াকৈ ফ্ৰাই কৰি লওঁ। এইখিনি কালাৰটো আহিবৰ কাৰণে অকণমান মই হালধি এড কৰিলোঁ আৰু আলু কেইটুকুৰা ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এয়া চাওক, আলু কেইটুকুৰা ধুনীয়া এটা ৰং আহিছে। এইটো আপোনালোকে কেঁচাকৈও দিব পাৰে তৰকাৰীত, কোনো কথা নাই। এতিয়া মোৰ আলু কেইটুকুৰা হৈ গ'ল, এইকেইটা মই এতিয়া উঠাই ৰাখি দিম। এতিয়া এইখিনি তলতে মই যি টুকুৰা কুচিয়া লৈছোঁ, সেই কুচিয়াখিনি মই ইয়াতে হাফ ফ্ৰাই কৰি ল'ম। কুচিয়াটো আচলতে আমি খোৱাৰ বহুতেই প্ৰয়োজন, কিয়নো এইটো ব্লাডৰ কাৰণে বহুতেই ভাল। ৰক্তহীনতাত ভুগিলে ডক্টৰে সাধাৰণতে আমাক কুচিয়াই প্ৰেছক্ৰাইব কৰে। সেইকাৰণে আমি মাজে সময়ে কুচিয়াটো খাব লাগে। ইয়াতে অকণমান হালধি এড কৰি ল'লোঁ ৰংটো ভাল আহিবৰ কাৰণে। এতিয়া মই এইখিনি প্ৰায় হৈ গ'ল। মই এতিয়া কুচিয়াখিনি এক্সট্ৰাকৈ এখন ডিছত উঠাই ৰাখি দিম। অন্যহাতে এখন কেৰাহী মই গেছত গৰম কৰি লৈছোঁ। তাতে মই অলপমান মিঠাতেল দিছোঁ তৰকাৰীখিনি বনাবৰ কাৰণে। তাতে মই দুটুকুৰা ডালচেনি, দুটা ইলাচি আৰু দুটা গোটা লং দি দিছোঁ। লগত 3টা জলকীয়াও দিছোঁ, কেঁচা জলকীয়া, আৰু 2টা ডাঙৰ ডাঙৰ পিঁয়াজ মই কাটি ৰাখিছোঁ। সেই পিঁয়াজৰ কাটাখিনি মই ইয়াতে মিলাই দিছোঁ। এতিয়া এইখিনি মই তেলত ভালদৰে মিলাই ল'ম। মই আদা নহৰু বটি ৰাখিছিলোঁ, সেই আদা নহৰু বটাখিনিও লগতে দি দিছোঁ। আদা আৰু নহৰুটো মই সদায় একেলগেই বটি লওঁ, এক্সট্ৰা নকৰোঁ। সেইটো কাৰণে মই একেলগেই এনেকৈ দি দিওঁ। যি কেইটুকুৰা আলু মই ফ্ৰাই কৰি ৰাখিছিলোঁ, সেই আলু কেইটুকুৰা মই ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াতে দিছোঁ অলপমান হালধি আৰু অকণমান জিৰা পাউডাৰ, খুব কম পৰিমাণৰ দিছোঁ, হাফ চামুচ, আৰু আধা চামুচমান মই ৰেড চিলি পাউডাৰ দি দিছোঁ। তেতিয়া কালাৰটো তৰকাৰীটো ভাল আহে। লগতে দিছোঁ 2 চামুচ জালুকৰ গুড়ি। মই আজি কুচিয়াটো জালুক দি বনাম, জ্বলাকৈ, সেইটো কাৰণে মই জালুকৰ গুড়িটো অলপমান সৰহ কৰি দিছোঁ। এতিয়া যি টুকুৰা মই কুচিয়া ফ্ৰাই কৰি ৰাখিছিলোঁ, সেই ফ্ৰাই কৰা কুচিয়াখিনি মই ইয়াতে দি দিলোঁ। লগতে মই আন্দাজ মতে নিমখ ইয়াতে মিলাই দিলোঁ। এতিয়া গোটেইখিনি বস্তু মই ভালদৰে মিলাই লৈ 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিলোঁ। 5 মিনিটৰ পাছত দিয়া চাওক, ইমান ধুনীয়া হৈছে। তথাপি মই এইখিনি আৰু অকণমান ঢাকি ৰাখিব লাগিব, কিয়নো ভালদৰে তেলটো বস্তুখিনি এৰি দিয়া নাই। তেলটো এৰি দিয়ালৈকে মই এইখিনি ইয়াতে ভাজিব লাগিব ঢাকি ৰাখি। মছলাখিনি কুচিয়া আৰু আলুটোৱে ভালদৰে এবজৰ্ব কৰি লৈছে। এতিয়া চাওক, আকৌ এবাৰ ঢাকি দিয়াৰ পাছত এইখিনি ইমান ধুনীয়াকৈ তেলটো এৰি দিছে বস্তুখিনি। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিম। পানীটো মই সাধাৰণতে গৰম পানী দিওঁ, কিয়নো তৰকাৰীত এটা গৰম পানী দিব লাগে, কিয়নো ঠাণ্ডা পানী দিলে তৰকাৰীটোৰ টেষ্টটো মৰি যায়, খাই ভাল নালাগে। এতিয়া মই পানীটো দি অকণমান ঢাকি ৰাখিম ভালদৰে বস্তুটো সিজিবৰ কাৰণে। প্ৰায় 6 মিনিটমান মই ঢাকি ৰাখিম। চাওক, ধুনীয়াকৈ উতল আহিছে আৰু প্ৰায় হৈছেগৈ। আৰু একেবাৰে লাষ্টত ইয়াতে মই অকণমান গৰম মছলা এড কৰিম, কিয়নো গৰম মছলাটো চেণ্টটো খুব ভাল আহে ফ্লেভাৰটোৰ কাৰণে। মই সদায় গৰম মছলাটো পাছতে দিওঁ, তৰকাৰীটো হোৱাৰ আগে আগে। এইখিনি দিওঁ মই অকণমান এতিয়া ঢাকি ৰাখিম আৰু ভালদৰে যাতে তৰকাৰীটো পাগ আহে। চাওক, ইমান ধুনীয়াকৈ সিজিলে তৰকাৰীটো, কালাৰটোও ভাল হৈছে আৰু এটা খুব ধুনীয়া গোন্ধ আহিছে। আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। যদি আপোনালোক মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো প্ৰেছ কৰি অন কৰি দিব। তেতিয়া মই আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকিব।
এনেদৰে আপোনালোকে বনাই খাবচোন, খুবেই ভাল লাগে। আৰু মই এতিয়া পোৱালীক কুচিয়া তৰকাৰী ভাত খাবলৈ দিওঁ। আজিলৈ মোৰ ইমানেই আছিল, তেনেহ'লে আপোনালোকক এৰিছোঁ।